যোগদান কৰিছোঁ। সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মই আজি কাম কৰিব বিচাৰিছোঁ। আমি কাম কৰা মানুহ, সংগঠনত আমি কাম কৰিছোঁ আৰু আমি কাম কৰিব বিচাৰিছোঁ। আৰু আমি তেওঁৰ নেতৃত্বত ভাল সুস্থ চৰকাৰ এখন কৰি আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি আগুৱাই যাম বুলি আমি ভাবিছোঁ। যিটো BTCত বহুত প্ৰব্লেম আছে, আপোনালোকে জানে, খোৱা পানীৰ সমস্যা আৰু ভাল হস্পিটেল ট্ৰিটমেণ্ট নাই, অক্সিজেন নাথাকে। এইখিনি ব্যৱস্থা আমি 15 বছৰত পোৱা নাই। ভাবিছোঁ যদি UPPLে চৰকাৰ কৰিব, আমি জানো, আমি আশা ৰাখিছোঁ গণতন্ত্ৰত জনগণ ৰজা আৰু জনগণেই আজি UPPL চৰকাৰ বনাব আৰু আগলৈ আমি ভাল শিক্ষা ব্যৱস্থা, ভাল এখন হস্পিটেল, ভাল এখন আপোনাৰ খোৱা পানীৰ ব্যৱস্থা আমি কৰিম বুলি আমি আশা ৰাখিছোঁ। 17 বছৰে BPFে কি কৰিলে যদি উন্নয়নে হোৱা নাই? নাই, আপোনালোকে ভালমতে জানে, আপোনালোকেও মাজে মাজে আপোনালোকেও টিভিত বজায় যে এই অঞ্চলৰ খোৱা পানীৰ সমস্যা আছে, আৰ্ছেনিক আছে, আজিলৈকে এই সমস্যা সমাধান হোৱা নাই। আপোনালোকৰ টিভি চেনেলতো বাজিছে। দাদা বিজেপি কাৰ উন্নতি হৈছে? কাৰ উন্নতি হৈছে? BPF চৰকাৰৰ দিনৰ 17 বছৰত কাৰ উন্নতি? মই ভাবিছোঁতো জনগণৰ উন্নতিটো মই দেখিব পোৱা দাদা নাই। বিজেপিয়ে মুদৈবাৰী সমষ্টিত কেণ্ডিডেট ফিট হোৱা নাই বুলি ভাবে নেকি আপুনি? সেইটো মই ক'ব নোৱাৰিম, সেইটো BJP নেশ্যনেল পাৰ্টি, তেওঁলোকে চিন্তা ভাৱনা কৰি দিছে, তেওঁলোকৰ ব্যক্তিগত কথা। আপুনি প্ৰাৰ্থীৰ দাবীদাৰ আছিল নেকি? নাই, মই কাম কৰিব গৈছিলোঁ। এতিয়া যদি নেশ্যনেল পাৰ্টীয়ে যদি মোক যোগ্য বুলি ভাবা নাই, এতিয়া মোক UPPLে আঁকোৱালি লৈছে, সেইবাবে মই UPPLলৈ কাম কৰিম বুলি আশা ৰাখিছোঁ। UPPLে মোক যোগ্য বুলি ভাবিছে, নেশ্যনেল পাৰ্টি মোক যোগ্য বুলি ভাবা নাই। থেংক ইউ। নিৰ্বাচনী বঁটা আৰম্ভ হৈছে আৰু মই সুধেন্দু মোহন তালুকদাৰ বিগত দিনত ভাৰতীয় গণ পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰিছিলোঁ। মই সভাপতি আছিলোঁ। যোৱা 16 বিধানসভাত মই কলাইগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু ৰাইজৰ যথেষ্ট মৰম চেনেহ পাইছিলোঁ। আৰু আজি 15 বছৰৰ যে BPFৰ শাসন কাৰ্য আমি বিগত দিনত চাইছোঁ, আমি এটা কথা লক্ষ্য কৰিছোঁ যে এই 15 বছৰত BTR অঞ্চলত যিমান ভাষা, জনগোষ্ঠী, ধৰ্মৰ মানুহ বসবাস কৰে, তেওঁলোকৰ মাজত এটা বিভাজনৰ ৰাজনীতিহে কৰিলে ইমান দিন। আমি এই 15 বছৰৰ আগতে, মোৰ জন্ম হৈছে খৈৰাবাৰীত, জন্ম কৰ্ম ইয়াতে, আমি কিন্তু বড়ো অনাবড়ো শব্দটো শুনা নাছিলোঁ আৰু এইটো BPFৰ ৰাজত্বকালতে আমি এইটো গম পাইছোঁ। গতিকে আমি এই BTR যে এগ্ৰিমেণ্ট হ'ল, ইয়াতে আমি সকলোৱে সন্তুষ্ট, মানে আত্মগৌৰৱ অনুভৱ কৰিছোঁ এইকাৰণে যে বড়ো অনাবড়োৰ যে এই দুটা শব্দ, এইটো অন্তত শেষ হৈছে। আৰু এইকাৰণেই আমি নিজা নিজা জনগোষ্ঠীৰ ৰাজনৈতিক দল গঠন কৰা স্বত্তেও সেই দল ত্যাগ কৰি আমি UPPLত আমি প্ৰমোদ বড়োৰ নেতৃত্বত যোগদান কৰিছোঁ। আমাৰ আশা আৰু আমাৰ বিশ্বাস যে এই বড়ো অনাবড়োৰ ৰাজনীতিটো শেষ হৈছে আৰু এই যে নিৰ্বাচনী এটা বাতাবৰণ এটা সৃষ্টি হৈছে, আমি লক্ষ্য কৰিছোঁ যে বিভিন্ন ভাষা, জনগোষ্ঠী, মানে বিভিন্ন মানুহ, সম্প্ৰদায়ৰ মানুহ আজি এটাই মানে গোষ্ঠীত অন্তৰ্ভুক্ত হৈছে। সেইটো হৈছে যে আমি BTRৰ বাসিন্দা, মানে BTR অঞ্চলৰ আমি বাসিন্দা। যেনেকৈ অসমৰ বাসিন্দা, ভাৰতৰ বাসিন্দা, আমি BTR অঞ্চলৰ বাসিন্দা। আৰু আমাৰ এই অঞ্চলৰ মানে বিভিন্ন জনগোষ্ঠীসমূহে অশান্তিত ভুগি আছিল। আপোনালোকে জানে, উগ্ৰপন্থীৰ সমস্যাটোই মূল সমস্যা আছিল, বাকী আমাৰ কোনো সমস্যা নাছিল। গতিকে এই সমস্যাটো যিহেতু অন্ত হৈছে, আমি এতিয়া শান্তি পাইছোঁ, আমি এতিয়া উন্নয়ন বিচাৰিছোঁ। উন্নয়ন যদি আমি বিচাৰিছোঁ, উন্নয়নটো কৰিম কেনেকৈ? যে ৰাইজে বিচাৰিছে এটা পৰিৱৰ্তন। এই BPFৰ যিটো বিভাজনমুখী যিটো ৰাজনীতি আছিল, সেইটোৰ অন্ত কৰি UPPLৰ নেতৃত্বত যে এটা চৰকাৰ হ'ব, এইটো আমি নিশ্চিত। আজি আমাৰ কোনো ইয়াতে বিভাজন নাই, আমাৰ কোনো জনগোষ্ঠীয়, ভাষাগোষ্ঠীয়, ধৰ্মীয় কোনো মেৰীকৰণ নাই। আমি BTRবাসী আৰু আমি UPPLৰ নেতৃত্বত, প্ৰমোদ বড়োৰ নেতৃত্বত আমি এনেকুৱা এজন নেতা পাইছোঁ, মানে য়ং, ডাইনেমিক এণ্ড এনাৰ্জেটিক পাৰ্চন। তেখেতৰ মনোভাৱ, তেখেতৰ চিন্তা, তেখেতৰ উদ্দেশ্য ইমান সৎ, ইমান নেকা, মানে আমি এই বড়োলেণ্ড অঞ্চলত, BTR অঞ্চলত আমি দ্বিতীয় নৰেন্দ্ৰ মোদী পাইছোঁ। গতিকে আমাৰ সৌভাগ্য এইটো। গতিকে আমি দ্বিতীয় নৰেন্দ্ৰ মোদী, আমি প্ৰমোদ বড়োদেৱৰ নেতৃত্বত অহা নিৰ্বাচনত আমি বিপুল সংখ্যক মানে চিট, 40টাৰ ভিতৰতো আমি 40টাই জিকিব লাগে। গতিকে আমাৰ এই 40টা সমষ্টিত 40জন আমাৰ MCLA জিকি যাব আৰু এই আটাইকেইজন MCLৰ নেতৃত্বত এটা সুন্দৰ BTR গঠন হ'ব। আৰু যিটো আমি উন্নয়ন, যিটো আমাৰ চিন্তাধাৰাত আছে, সেই উন্নয়নটো আমি বাস্তৱভাৱে প্ৰতিষ্ঠা কৰিম। আমাৰ ইয়াতে বাবুল বসুমতাৰী দেৱে প্ৰাৰ্থিত্ব লাভ কৰিছে, মই শুভেচ্ছা জনাইছোঁ। আৰু এইটো নিশ্চিত
তেখেতৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ লগে লগে এই চিটটো আমি জিকি গ'লোঁ। আজি ইমান সংখ্যক কৰ্মী, বিভিন্ন জনগোষ্ঠীৰ, বিভিন্ন ভাষাগোষ্ঠীৰ, বিভিন্ন ধৰ্মৰ মানুহ একেলগে আমি আহিছোঁ, আমি কাম কৰি আছোঁ। আমাৰ ইয়াতে কোনো বিভাজনমুখী ৰাজনীতি নাই আৰু বাবুল বসুমতাৰী ইয়াতে নিশ্চিত, তেখেতৰ জয়লাভ নিশ্চিত। আৰু মই নিজে দায়িত্ব লৈছোঁ, মই গেৰেণ্টি দিছোঁ, মই জীৱনত ৰাজনীতি নকৰোঁ যদি বাবুল বসুমতাৰী ইয়াতে জিকিব নোৱাৰে। গতিকে ইয়াৰ লগে লগে আমাৰ মদৈবাৰী সমষ্টি আছে, বেৰগাঁও আছে, খালিংদুৱাৰ আছে, বুঢ়েশ্বৰ আছে, অন্ততঃ এই 4-5টা সমষ্টিত মই কাম কৰিম, দেহে কেহে কাম কৰিম, 24 ঘণ্টা ৰাইজৰ লগত থাকিম, ৰাইজৰ সুখ দুখৰ লগত থাকিম আৰু আমাৰ আটাইকেইজন প্ৰাৰ্থীত্বক আমি জয়লাভ কৰিব নিম। সেইটো আমাৰ এইটো আমাৰ সংকল্প বুলি আপোনালোকে ধৰি ল'ব পাৰে। আৰু বিটিআৰবাসীক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ যে আপোনালোকে 4 এপ্ৰিল নিৰ্বাচনৰ যি অংক, নিৰ্বাচনৰ যি ভোট গণনা এইটো শেষ হ'ব, সিদিনা ভোট হ'ব আৰু 8 এপ্ৰিল তাৰিখে যে ভোট গণনা অনুষ্ঠিত হ'ব সিদিনা আপোনালোকে দ্বিতীয় নৰেন্দ্ৰ মোদী আপোনালোকে পাব, সেইজন হৈছে প্ৰমোদ বড়োদেৱ। ধন্যবাদ।